অসমত দ্বিতীয়বাৰৰ বাবে বৃহৎ নিযুক্তি দিব অসম চৰকাৰে। বৰ্তমানলৈকে অসমত 38,300 পদ খালী হৈ আছে। তাৰে জলসম্পদ বিভাগত 82টা পদ, সমাজ কল্যাণ বিভাগত 401টা পদ, বন বিভাগত 1,364টা পদ, জনস্বাস্থ্য বিভাগ কাৰিকৰী বিভাগত 196টা পদ, শিক্ষা বিভাগত 17,099টা পদ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত 6,934টা পদ, গৃহ বিভাগত 9,229টা পদ, কৃষি বিভাগত 632টা পদ, লোক নিৰ্মাণ পথ বিভাগত 1,955টা পদ, খনিজাত পদাৰ্থত 389টা পদ, শ্ৰমিক কল্যাণ বিভাগত 37টা পদ। মুঠ অসমত পদ খালী হৈ আছে 38,300টা পদ।